যে অসম চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰি দিলে, প্ৰাথমিক শিক্ষা ব্যৱস্থা ধ্বংস কৰি দিলে। কেনেকে? যে দিৱসৰ পাছত দিৱস পাতি আছে, মাত্ৰ 40 দিনহে ক্লাছ হৈছে বুলি এক ব্যাপক অপপ্ৰচাৰ। বস্তুটো হ'বই নোৱাৰে। আমাৰতো ডেইলি ইনস্পেকশ্যন চলি আছে বিভিন্ন স্কুলত। এদিন এটা লাচিত দিৱস, যিদিনা আমি স্কুল বন্ধ দিয়া নাই, ছাত্ৰ ছাত্ৰীয়ে ৰচনা লিখিছে আৰু আমাৰ কেইজনমান, সব শিক্ষক নহয় দেই, কেইজনমান শিক্ষকে বেয়া পাইছে ৰচনা লাচিত দিৱস পাতাৰ কাৰণে। মই বন্ধ কৰি দিলো। তাৰপৰা নহয়, ইহঁতে আৰু কি কি বেয়া পাইছে মই চাম বুলি মই গোটেই নিউজটো শুনিলো। আৰু শুনোতে দেখিলো আৰু তেওঁলোকে বেয়া পোৱা কাৰণটো হ'ল গুণোৎসৱ পাতি 3 দিন খৰচ কৰিছে বুলি বেয়া পাইছে। গুণোৎসৱ পাতি 3 দিন খৰচ কৰিছে, সেইটো তেওঁলোকে বেয়া পাইছে। শিক্ষক শিক্ষয়িত্ৰীসকলক বিভিন্ন বিষয়ৰ ওপৰত এতিয়া প্ৰায় প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ দিয়াৰ কাৰণে তেওঁলোকে বেয়া পাইছে। কমেণ্টত আকৌ কোনোবা এজনে লিখিছে যে হাত ধোৱাৰ দিৱস পাতিব লাগে নেকি? আৰে বিশ্বই কৈছে মানুহৰ সহজাত অভ্যাস, ভাত খোৱাৰ আগতে মানুহে হাত নোধোৱে। হাতখন সঘনাই কাম কৰাৰ, প্ৰতিটো কাম কৰাৰ পাছত হাতখন ধুব লাগে, নোধোৱে। আৰু হাত নোধোৱাৰ কাৰণেতো কৰোণা হ'ল। কৰোণাত আমি কি শিকালো? যে কৰোণাৰ পৰা বাচিবলৈ হলে চাবোনেৰে হাত ধুব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই এই অভ্যাসটো গঢ়োৱাটো, কাৰণ স্কুলত অকল অ আ ক খ ABCDটো নিশিকাম। তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্নতাও শিকাব লাগিব, তেওঁলোকক ডিচিপ্লিনো শিকাব লাগিব। হাত ধোৱা দিৱস এটা আছে আৰু সেইদিনাখন তাৰ কাৰণে স্কুল বন্ধ দিব দৰকাৰ নাই। সেইদিনাখন ছাত্ৰ ছাত্ৰীসকলক সেই বাক্যষাৰ ক'ব লাগে যে মিড ডে মিল খোৱাৰ আগত হাতখন ধুব লাগে। সেইটোও আমাৰ শিক্ষকসকলে বেয়া পাইছে। মোৰ বহুত খং উঠিছিল। খং উঠি থকাৰ মাজত দেখিলো মোৰ তাত আৰু কেইটামান মেছেজ আহিছে। আৰু কেইটামান শিক্ষকৰ মেছেজ আহিছে, কৈছে ছাৰ, এইসকলে ক্লাছেই নকৰে, কেনেকে গম পাব বিদ্যালয়ত পাঠদান হয় নে নহয়? গতিকে ক্লাছেই নকৰে, কেনেকে গম পাব বিদ্যালয়ত পাঠদান হয় নে নহয়? গতিকে আমি কিন্তু দিৱসো পালন কৰি আছো আৰু পাঠদানো কৰি আছো। কোনো ক্ষতি হোৱা নাই। এই অপপ্ৰচাৰত ভুল নাযায়। মই সেই শিক্ষকসকলৰ বাতৰি পাই আশ্বস্ত হৈছো যে চৰকাৰখনে ভাল কাম কৰি আছে আৰু ভাল শিক্ষকসকলে খুব ভাল পাইছে। তেওঁলোকে উৎসাহ উদ্দীপনাৰে কাম কৰিছে। কিন্তু এচাম মানুহে অপপ্ৰচাৰ কৰি 8 মাহত কেৱল 40 দিনহে শ্ৰেণী হৈছে বুলি ভুৱা প্ৰচাৰ এটা